প্ৰথমে ND24ৰ জৰিয়তে মোৰ মৰমৰ সমূহ ৰাইজলৈ মোৰ বহুত মৰম জনালোঁ তথা ND24ৰ জৰিয়তে ইয়াত উপস্থিত ৰাইজলৈ তথা সমূহ অসমৰ ৰাইজৰ বাবে আগন্তুক ৰঙালী বিহুৰ ND24ৰ জৰিয়তে ইয়াত উপস্থিত সমূহ ৰাইজৰ লগতে মোৰ মৰমৰ সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ আৰু এবাৰ আমি উপভোগ কৰিম মাধুৰী গগৈৰ গীত পুনৰ কৈছোঁ জাতি জনগোষ্ঠীৰ যি লোকসংগীত আছে সেই লোকসংগীতক বিকৃত নকৰি নহয় জানো নিভাঁজ ৰূপত যি ৰূপ লোকসংগীতৰ সেই ৰূপত তুলি ধৰাৰ এক প্ৰয়াস চলাই আহিছে মাধুৰীয়ে সেইবাবে মাধুৰী ব্যতিক্ৰম এবাৰ আমাৰ অনুষ্ঠানত মাধুৰী কি খবৰ সকলোৰে এবাৰ জোৰকৈ উকিয়াই দিয়কচোন নাচিবলৈ সাজুনে বাৰু আচ্ছা মোৰ তিৱা টাউলিং পৰটাই গীতটি কোনে শুনিছে চাওঁ যেতিয়া গাড়ীৰ পৰা নামিছোঁ সকলোৱে কৈছে বাইদেউ তিৱা টাউলিং পৰটাই ছোৱালীজনী আহিছে বোলে গতিকে তিৱা টাউলিং পৰটাই গীতটি গাম তাৰে আগতে মোৰ এটি যোৱা বছৰ খুব জনপ্ৰিয় হৈছিলে চাহৰে লগতে বুলি বিহুগীত এটি গতিকে সেই গীতটিৰে আজি অনুষ্ঠান আৰম্ভ কৰিব ওলাইছোঁ ধন্যবাদ তিৱা গান গাই দে